কবিতাৰ শিৰোনাম চিৰিজ। কবি শচীন কুৰ্মী, আবৃত্তি শৰ্মিষ্ঠা ৰাজগুৰু। সেউজীয়া চাহ বাগিচাৰ মাজে মাজে শাৰী শাৰীকৈ লিহিৰি লিহিৰি মন পৰশা হাঁহি মৰা চিৰিজ মোৰ পৰিচয়। প্ৰখৰ ৰ'দত মূৰত টুকুৰি লৈ আমি প্ৰাণ পাই উঠো তোৰ শীতল ছাঁত। আনফালে আকৌ ব্ৰিটিছ চাহাবে লুণীয়া চাহপানী খুৱাই ভাগৰ আৰু দেহা অৱসৰ ঘটাই বাগিচাৰ গলিয়ে গলিয়ে। দেহৰ ঘাম মাটিত পেলাই লুণীয়া নদীৰ সোঁত বোৱাই। তোৰ কোলাতেই বিশ্ৰাম লওঁ মই ভৰ দুপৰীয়া পেটৰ ভোক মাৰিবলৈ। তোৰ ছাঁত মই এটি কলি দুটি পাত ছিঙি সৰগ দেখোঁ, পৰিয়ালটোক পোহপাল দিবলৈ কিম্বা সপোন ৰচো ইচ্ছা অনুভূতিবোৰক ন ৰূপ দিবলৈ। তোৰ শাৰীয়ে শাৰীয়ে প্ৰেমৰ মিঠা মিঠা স্বপ্ন দেখুৱাই মাতাল সন্ধিয়াৰ আঁৰত লুকাই সুবিধাবাদী এচামে দেহৰ সৌন্দৰ্য নোহোৱা কৰি গৰ্ভত বাঁহ লোৱাই উৰে জীৱন কঢ়িয়াই ফুৰা দুখৰ একোটা বোজা। তোৰ শাৰীয়ে শাৰীয়ে আমি ৰঙা নীলা সাজ পিন্ধি জীৱনৰ সমস্যাসমূহ টুকৰিত ভৰাই সময়বোৰ পাৰ কৰোঁ। তোৰ ছাঁত আনন্দিত হৈ বৃত্তৰ পৰিধিৰ সমানে দুখৰ অন্ধকাৰত সুখৰ ফুল ফুলাই।